ব্লগটো আৰম্ভ হোৱাৰ আগতে ক'বলৈ বিচাৰিছোঁ যে আৰ্ণ মানি অনলাইন বহুতে সুধি আছে অসমীয়াত আৰু ইংলিছত ব্লগ লিখিছোঁ assamgyan.com গুগলত যাব তাত ওপৰতে মেনুত তিনিটা বাটন আছে যে ক্লিক কৰিব তাত আৰ্ণ অনলাইন বুলি অপশ্যন এটা আছে যাওক ক্লিক কৰক আৰু ভিজিট কৰক আৰ্ণ মানি অনলাইন বহুত উপায় আছে ঘৰতে টিভি চাই থাকোঁতে মোবাইলৰ পৰা গৈ দিব পাৰে চাইব গতিকে ষ্টাৰ্ট কৰক ব্লগটো গুড মৰ্ণিং কি খবৰ ৱেলকাম বেক টু আনাডাৰ ব্লগ আৰু আজি ৰাতিপুৱাই গৈ 8 বজাত উঠিলোঁ কালি আহি পালোঁহি এঠাইলৈ গৈছিলোঁ আৰু সাংঘাতিক ঘটনা হ'ল আচলতে কৈ আছোঁ নিভি হাঁহি আছে নিভি হাঁহি দিয়ে আৰু কথাটো এনেকুৱা ধৰণৰ চুলি কাটি আহিলোঁগৈ চুলি ৰাতিপুৱাই কাটিলোঁ আৰু গম পালোঁ যে য'ত গৈছিলোঁ হোটেলত মই অৰিজিনেল ড্ৰাইভিং লাইচেঞ্চ হেৰি থৈ আহিলোঁ লাইচেঞ্চ প্ৰুফটো আই ডি প্ৰুফ বিচাৰে যে দিলোঁ আনিবলৈ পাহৰিলোঁ হোটেলৰ দায়িত্ব ঘূৰাই দিব লাগে যি কি নহওক আহি পাওঁতেই আমাৰ আশ্চৰ্যই এমাজনৰ অৰ্ডাৰ এটা ইয়াত পেলাই থৈ গৈছিলে তাৰপিছত আনিলোঁ মানে ভিতৰলৈ তাৰপিছত খুলিলোঁ তাৰপিছত বস্তুটো হ'ল এইটো এটা ফ্লাক্স অৰ্ডাৰ দিছোঁ হট এণ্ড কোল্ড দুইটা হয় মই আপোনালোকক ভালদৰে মই দেখুৱাই দিছোঁ হট এণ্ড কোল্ড মানে ইয়াত ঠাণ্ডা পানী থ'লেও ঠাণ্ডা হৈ থাকিব গৰম পানী আচলতে এইটোক কয় থাৰ্মো ষ্টিল হয় এনেকুৱা একেই ষ্টাইলৰ দুটা পায় এটা গৰম পানীৰ বাবে এইটো ইয়াত হট আৰু কোল্ড দুইটাৰ বাবে ইয়াত লিখা আছে হট আৰু কোল্ড আপুনি চাওক এতিয়া হ'ল ইয়াৰ চাইজটো কিমান বক্সটো চাইজটো ইমান এহাত আৰু এইটো মই লৈছোঁ মই সদায় গৰম পানী খাওঁ গৰম পানী খাব লাগে গেছৰ প্ৰব্লেম নাইকিয়া হয় অফিচলৈ লৈ যাওঁ এনেকুৱা ডাঙৰ হেৰিটো এতিয়া আনিলোঁ সৰু এটা আৰু এইটো চাহ নিবলৈ চাহ এইটো অনলি ইমানটি চাওকচোন চাইজটো ইজ লাইক ইমানটো আৰু এইটো এনেকৈ আমি খুলিলে এইটো নৰ্মেল কেপ আৰু একো নাই ষ্টিল বুজিছেনে নৰ্মেল আৰু মিল্টনৰ হয় লিংক ডেছক্ৰিপশ্যনত আছে আপোনালোকে কিনিব পাৰে খাবা মিঠাই আছে খাবা দিয়া এইটো চৰ্বত এতিয়া ভোট জলকীয়া হ'লেও খাব ধুন এইটো খাবা আৰু এতিয়া আচলতে কি হৈছে জানে নাই চুমুৱে ব্ৰেকফাষ্ট বনাইছে ন বনালে হ'ব এয়া আৰু এইফালে চব লাগি আছে মাও লাগি আছে চব লাগি আছে আৰু কথাটো এনেকুৱা ধৰণৰ কেইদিনমানৰ পিছত ডেইলি ব্লগটো পূৰ্বাঞ্চলত আহিব ডেইলি ব্লগ মানে অলপ বেলেগকৈ কৰিবলৈ চেষ্টা এটা কৰিম মনোজ ভায়ে ফোন কৰিলে সি নিজে লৈ আহিমগৈ বুলি কৈছে চাওঁ এইটো কি হয় 40 কিলোমিটাৰমান হয় প্ৰায় পাছিঘাটলৈ জোনাইৰ পৰা তো এতিয়া আমি ৰুটি খাই আছোঁ এই ৰুটি আৰু ড্ৰাই চব্জি শুকান ৰুটি হেৰি নিভিয়ে এয়া নিভি মাকৰ নিভিয়ে কি খাইছা নিভিয়ে মাম খাইছে ভাত খাইছে নিভি আৰু এফালে পাউডাৰ লগাই কাণ্ড কৰিছে তুমি এয়া কি লাগিলে এইবিলাক কি লাগিলে আচলতে মই যেতিয়া হাফলং গৈছিলোঁ তেতিয়া মোৰ ডুপ্লিকেট যি কপি আছিলে লাইচেঞ্চৰ সেইখন হাফলঙত এৰি থৈ আহিলোঁ তাৰপিছত অৰিজিনেলখন উলিয়াই ল'লোঁ এতিয়া অৰিজিনেলখন তাতে থৈ আহিলোঁ এইটো হোটেলৰ দায়িত্ব আচলতে তেওঁলোকে ঘূৰাই দিয়াটো আৰু একদম চুলি তুলি কাটি দাঢ়ি চাঢ়ি কাটি যাওঁ কিবা লাগিছে এতিয়া আমাৰ এই ফ্লাক্সটো আহি গ'ল চাহ খাম অলপ চাহ খাম অফিচলৈ আহিলোঁ আচলতে আৰু মানুহবোৰ প্ৰব্লেম কিছুমান বস্তু আচলতে বুজি নোপোৱাৰ দেশত প্ৰব্লেম কিছুমান হয় মই এইখিনি লাহেকৈ আপোনালোকক এটা মানে মোৰ ভিডিঅ'বোৰ চাই থাকিব গম পাই থাকিব ভিজুৱেলি মানে এইবিলাকে কিছুমান কথা মই আপোনাক কৈ থাকিম গম পাই থাকিব এতিয়া চাহ বেয়া ন আৰু এইটো 24 ঘণ্টাই গৰম হৈ থাকে হা এইটো কোনবিধ এইটো লালটো আকৌ চন্দ্ৰকাই সুধিছে এইটো কোনবিধ বোলে মোৰো লাল বহুত লোকেল কণী খোৱালে লোকেল মানে মুৰ্গী আজি আছে নেকি লোকেল মুৰ্গী পাবলৈ দিগদাৰ কিন্তু পালে নিভিৰ কাৰণে বহুতেই তেওঁ মানে কণী আনি নিদিলে লাগে নি বুলি সোধে 20টা 25টা তেনেকৈ মই লওঁ ডাইৰেক্ট অফিচৰ পৰা ঘৰ আহি পালোহি আৰু এইফালে নিভি কান্দিছে দেখিবি এইবাৰ চোৱা এইফালে চোৱা এয়া নিভি কান্দিছে আৰু আমি এতিয়া চাহ খাওঁ
অকণ হ'ম বুলি ভাবিছিলোঁ কিন্তু বিতুপনে ফোন কৰিলে ভিডিঅ' দিবানে বোলে দিবানে মই ক'লোঁ নহয় মই নিদিওঁ কাইলৈ দিম তাৰ বিতুপনে ক'লে কি নহয় মই আজিয়ে দিম মাই গড মই এইফালে টেম্পাৰেচাৰ হাই হৈ গ'ল বাইকখন ৰিপেয়াৰিং কৰিম বুলি ভাবিছিলোঁ বাইক এটা ৰিপেয়াৰিং নকৰোঁ আৰু এতিয়া আমি ধুনীয়া চাহ খাম আইতাৰ নামটো কি এজ ইউজুৱেল এয়া অসমনে কি কৈছে চব অসমনে কি কৈছা ধোন দেখুৱাই দিয়া কি কৈছা পিঠিত পাউডাৰ আনিছে ধোন পিঠি হানা পাউডাৰ হানা এই দিয়া হানি দিয়া এয়া চাহ আইঅ না লগা ধোন কি কৰিতা তুমি লগোৱা পাউডাৰ তুমি লগোৱা তুমি লগোৱা আহি গ'ল বিতুপনৰ ব্লগ আৰু এয়া দত্ত আৰু আমি এতিয়া খাওঁ তালি অৰুণ মেঘে গুম কৰিছে এয়া আইতাক আৰু নিভিৰ খেল আচলতে এতিয়া কি হ'ল আমাৰ চুমুৱে অসম বুৰঞ্জী পঢ়িছে পাতনি মেলিছে মানে এইবিলাক আৰু এইফালে নিভি কাম দেখিছে না কাণ্ড নিভি কি কৰিছা হা দুষ্ট কৰিছে নি আচলতে বুৰঞ্জীখনত পাইছে আৰু সেই ইনফৰ্মেশ্যনটো মই আপোনালোকক দিব বিচাৰিছোঁ সেইটো হ'ল আহোমসকলে ব্ৰহ্মপুত্ৰখনক তিলাও বুলি কৈছে তিলাও ইনফৰ্মেশ্যন গুড গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ' কাইলৈ বাইকখন ঠিক কৰিবলৈ যাব লাগিব আশা কৰিলোঁ ভাল পালে যদি ভাল পালে লাইক এটা কৰক শ্বেয়াৰ কৰক যদি নতুন ছাবস্ক্ৰাইব কৰিব পাৰে ধন্যবাদ জয় অসম টেক কেয়াৰ বাবা